সকলোকে নমস্কাৰ পুনৰবাৰ মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আকৌ ওলাইছোঁ চেৰাপুঞ্জী ফুৰিবলৈ। বলক একেলগে আগবাঢ়ো। এয়া আমি লাহে লাহে গৈ আছোঁ চেৰাপুঞ্জী অভিমুখে। বতৰ বৰ ধুনীয়া আৰু চেৰাপুঞ্জী বুলিলে জানেই সকলোৱে ডাৱৰ, ঘন কুঁৱলী, মেঘাচ্ছন্ন আকাশ, কিনকিনীয়া বৰষুণ, এনেদৰে গৈ আছোঁ। এইখিনি সঁচাই মনোমোহা পৰিৱেশ চেৰাপুঞ্জীৰ, চাব পাৰে। মই ধুনীয়া কৰি দেখাই গৈছোঁ আপোনালোকক গাড়ীৰ পৰা। তো লাহে লাহে গৈ আছোঁ। আমি গৈ আছোঁ এতিয়া প্ৰথমটো ৱাটাৰফল, প্ৰুট ৱাটাৰফল চোৱাৰ দিশে। এয়া আমি গাড়ীৰ পৰা নামি প্ৰুট ৱাটাৰফল চোৱাৰ বাবে গৈ আছোঁ। এইটো ৰাস্তাৰে যাব লাগে খোজকাঢ়ি। অকণমান দূৰ গৈয়ে প্ৰুট ৱাটাৰফলটো পোৱা যাব। খুব ধুনীয়া এনেকুৱাই পৰিৱেশ, অলপ ঘন কুঁৱলী, অলপ কৰি বৰষুণ। চ' এনেদৰেই আগবাঢ়ি গৈ থাকিব লাগিব। বলক একেৰাহে গৈ থাকোঁ, লগতে আপোনালোকে চাই যাওক এই মনোমোহা দৃশ্য। অলপকৈ বৰষুণৰ শব্দ আপোনালোকে শুনিছে চাগৈ। এতিয়া ৱাটাৰফলৰ নিচেই কাষ চাপিছোঁ আহি। এই অলপ গছৰ ইটো পাৰেই ৱাটাৰফলটো আছে আৰু অকণমান গ'লে যাব পাৰিম। এইফালে অলপ উঠা নমা চিৰিও আছে, এনেদৰে নামিব লাগিব। এতিয়া আপোনালোকে দেখা পাব ৱাটাৰফলটো সিটো পাৰে। মই দেখাব চেষ্টা কৰিম আপোনালোকক। খুব ধুনীয়া শব্দ, পানীৰ শব্দ, নিজৰাৰ শব্দ ধুনধনাই আছে, চাওকচোন। এইটো সেই ৱাটাৰফলটো যিটো চোৱাৰ বাবে আমি আহিছিলোঁ। সঁচাই খুবেই ধুনীয়া। এতিয়া বৰষুণৰ বতৰ, পানী বহুতেই বাঢ়ি আছে আৰু অলপমান পানীৰ শব্দ শুনক আৰু এনজয় কৰক। আৰু মই মোৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। আগলৈ চাই থাকিব। থেংক ইউ ছ' মাছ। ইউটিউবৰ ক্ষেত্ৰত মই একেবাৰে নতুন। চ' মোৰ মন নাছিল কৰাৰ কাৰণে মই অলপ চেষ্টা কৰিলোঁ, যি পাৰিছোঁ আপোনালোকক দেখালোঁ। আশা কৰোঁ আপোনালোকে চাই ভাল পালে। গতিকে মোৰ চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।